নমস্কাৰ আপোনালোকৰ সকলোকে পুনৰ এবাৰ মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছো। বহুত দিন ভিডিঅ' আপলোড দিয়া হোৱা নাছিলে, তাৰ বাবে মই আপোনালোকৰ ওচৰত দুখিত। আৰু ধেমাজিত গ্ৰন্থমেলা অনুষ্ঠিত হৈ আছে, সেইভাবে আপোনালোকৰ মাজলৈ এইটো ভিডিঅ' লৈ আহিলো। আৰু যি গ্ৰন্থমেলা বুলি যেহেতু মই ক'লোৱে, আৰু আপোনালোকে নিশ্চয় গম পাইছে যেহেতু আজি ভিডিঅ'টো গ্ৰন্থমেলাৰ ওপৰতে হ'ব। আৰু যিসকল ব্যক্তিয়ে নেকি কিতাপ পঢ়ি ভাল পায় তেওঁলোকৰ কাৰণে স্পেচিয়েল এইটো ভিডিঅ', কাৰণ আজি আমি ভিডিঅ'টোত কেৱল কিতাপেই আপোনালোকে দেখিবলৈ পাব। আৰু গ্ৰন্থমেলা চাবলৈ গৈছিলোঁ, মই চালোঁ, কিতাপো কিনিলোঁ। আৰু কেনেকুৱা ধৰণৰনো কিতাপ আহিছিলে এইবাৰ গ্ৰন্থমেলাত আপোনালোককো দেখুৱাম অলপমান। একেবাৰে সম্পূৰ্ণ ভালদৰে দেখাব নোৱাৰিলোঁ, অলপ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই ভাল পাব বুলি আশা কৰিছোঁ। তেনেহ'লে বলক ধেমাজিৰ গ্ৰন্থমেলা চাবলৈ যাওঁ। এয়াই হৈছে ধেমাজিৰ কাছাৰী মৈদামত অনুষ্ঠিত কৰা অসম গ্ৰন্থমেলা। আপোনালোকে দেখিছে যথেষ্ট সংখ্যক মানুহ আহিছে, আৰু ময়ো আহিছোঁ চাবলৈ। আপোনালোককো ভিডিঅ'টো মাধ্যমেৰে লৈ আহিছোঁ ধেমাজিৰ গ্ৰন্থমেলালৈ। আপোনালোকে চাই থাকক আৰু আপোনালোকক দেখুৱাই থাকিম। দেখিছে আপোনালোকে বিভিন্ন ঠাইৰ পৰা অসম গ্ৰন্থমেলাত দোকান দিবলৈ তেওঁলোক আহিছে। আৰু এইপিনে চাওক, হাতে লিখা আলোচনী কি সুন্দৰভাৱে তেওঁলোকে লিখি উলিয়াইছে। আপুনি বিচৰা সকলোবোৰ গ্ৰন্থই এই অসম গ্ৰন্থমেলাত উপলব্ধ। আপোনাক যিখনে পচন্দ হয় সেইখনে আপুনি ল'ব পাৰে।
আমি ধাবাত আহিলোঁ ম'ম' খাওঁ বুলি আৰু ম'ম' খাই মেলি ঘৰলৈ যাওঁ আৰু